Hello everyone, welcome back to my channel. Whole ষষ্ঠী আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ। সোমাইছোঁ দোকানত কিবা ল'বলৈ। লৈ লওঁ আৰু লগতে খায়ো লওঁ। জয় মা দুৰ্গা। আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ। প্ৰথম দেখিলোঁ মূৰ্তি ন। হেল্ল', এতিয়া আমি আছোঁ মঙলদৈৰ এমাৰেল ধাবা আৰু ইয়াতে বহুত চাব পাৰে আপোনালোকে মানুহ ভৰ্তি হৈ আছে। আজিৰ পৰা পূজা আৰম্ভ আৰু সেইকাৰণে আমি সোমালোঁ, ভাবিলোঁ কিবা খাই যাওঁ, অকণমান দেখুৱাই দিওঁ আপোনালোকক। আৰু ৰাতি বেলেগ ভিডিঅ' বনোৱাই নহ'ল, ঘৰ আহি পালোঁ। তাৰপিছত ষষ্ঠীৰ দিনটো তেনেকৈ গ'ল। এয়া ৰাতিপুৱা আপোনালোকক মই লগ পাই আছোঁ চাহ খোৱাৰ টাইমত। অলপ আপোনালোককো দেখাওঁ, এইবিলাক আগতে ওলাই লওঁ। পূজাৰ বজাৰ বুলি বিশেষ তেনেকৈ নিজৰ কাৰণে একো কৰা হোৱা নাই, কিন্তু ঘৰৰ মানুহবিলাকৰ কাৰণে যিবিলাক বজাৰ কৰিছিলোঁ তাকে ভাবিলোঁ আপোনালোকক অলপমান দেখুৱাই দিওঁ। মই যিটো ড্ৰেছ লৈছোঁ সেইটো একচুৱেলি এতিয়া দেখাব পৰা অৱস্থাত নাই, মানে ৰেডি নহ'লেই পূজা বুলি পিন্ধিবলৈ, সেইকাৰণে মই আপোনালোকক পিছতেই দেখুৱাম। আৰু এয়া হ'ল ভতিজীজনীৰ কাৰণে লোৱা এটা ড্ৰেছ, আৰু এয়া দাদাহঁতৰ শ্বাৰ্ট, বৌহঁতলৈ লোৱা চাদৰ মেখেলা। গোটেইবিলাক মিলাই আপোনালোকক অকণ অকণ দেখুৱাই দিছোঁ, কাৰণ আপোনালোকৰ লগত বস্তুবিলাক শ্বেয়াৰ কৰি ভাল লাগে। সেয়েহে যদিও অকণমান দেৰি হ'ল তথাপিতো দেখুৱাই দিছোঁ। এইযোৰ এজনী বৌৰ আৰু ৰেডযোৰ এজনী বৌৰ, মানে দুগৰাকী বৌ আছে। গতিকে আৰু বিটুকটো চিনি পায়, ভতিজা। লগতে এইবাৰ ৰুহি আহিছে আমাৰ ভতিজী, তাহাঁতৰো সেইবিলাক অলপ অলপ শ্বপিং আপোনালোকক দেখুৱাই দিলোঁ। আহি গ'লোঁ আমি পূজা চাবলৈ। হাই গুলিয়া। তোমাৰ বাপে নহয় এই পৰিয়াল পোহাৰ ভয়, এই পৰিয়াল পোহাৰ ভয় সন্যাসী হৈছে, এই সন্যাসী পৰিয়াল পোহাৰ ভয় উঘা পানী হ'ব। হয় হয়, সন্যাসী হ'ব। হয় হয়, এই এখন থাকা চিকুট সদায় কাজিয়া লাগে, কাজিয়া লাগি তুমি লাগে তোমাৰ বহিত গাইবিলাক দেখা পালা
এইটো হোক পখিয়াই অলপ বিকালন্দ মানে এক ঠেঙ এখন মানে এনেকৈ বৃহৎ অৱস্থাত চিহ্ন হৈ আপোনালোকৰ কোনোবাই আগতে ওজাপালি চাইছেনে বাৰু যদি চোৱা নাই তেনেহ'লে আপোনালোকৰ বাবেই এই ভিডিঅ'টোত অকণমান ওজাপালি এড কৰি দিলোঁ আৰু যিসকলে চাইছে কাৰণ দৰঙৰ ওজাপালি অল আছামতে ফেমাছ হয় খুব ভাল লাগে আৰু চালে চায়ে থাকিব মন যায় তেওঁলোকে কিছুমান পুৰণি আখ্যান উপাখ্যান খুব সুন্দৰকৈ নিজৰ নৃত্য গীতেৰে সকলোৰে আগত খুব ধুনীয়াকৈ প্ৰকাশ কৰে আৰু সেয়া চাই কিমান সময় পাৰ হৈ গ'ল গমেই নাপালোঁ তাৰপিছত আমি ওলাই আহি সকলোৱে একেলগে ম'ম' খালোঁ এইখন হৈছে মঙ্গলদৈৰ ফেভাৰঘাট যি বাছ ষ্টেণ্ড তাৰে এখন মেইন পূজা আৰু খুব ধুনীয়াকৈ হয় প্ৰতিবাৰে প্ৰতিমাও খুব ধুনীয়া হয় তাত আমি যাওঁৱেই আৰু সেয়া হ'ল সপ্তমীৰ দিনাখন অষ্টমীৰ দিনাখনো আমি তাত গৈছোঁ মই আপোনালোকক পিছত দেখুৱাই আছোঁ আৰু তাৰপিছতে আমি আহিলোঁ ব্লক চক বুলি এটা জেগা আছে তালৈ আহিলোঁ তাতো খুব সুন্দৰকৈ পূজাৰ আয়োজন কৰা হৈছিল আৰু সপ্তমী পূজা হৈ আছিল লগতে নাগাৰা নাম আৰু কিবাকিবি আয়োজন কৰা হৈছিল কিন্তু যিহেতু আমি বেছি সময় নাথাকিলোঁ সেয়া আপোনালোকক দেখুৱাব নোৱাৰিম অকণমান সামগ্ৰিক পৰিৱেশটো দেখুৱাই দিলোঁ মঙ্গলদৈত যিকেইখন পূজা হয় লিমিটেডে হয় কিন্তু খুব ধুনীয়াকৈ হয় তাৰ পৰা আহি আমি সোমালোঁ লিটল বাজাৰ বুলি নতুনকৈ খোলা এখন দোকানত আৰু বিতুৰুহিহঁতে তাৰ পৰা কিবাকিবি কিনিলে লগতে আমাৰো দুই এটা লাগতিয়াল বস্তু আছিল সেয়া কিনি লৈ তাৰপিছত আমি গ'লোঁ ক'ৰবাত কিবা এটা খাবলৈ আৰু এয়া চাওক বজাৰ কৰি আছে লগতে মই লিটল বাজাৰৰে এখন হেৰি ন আমাক বৰ্তমান লগা একো নাই বহু মথৰি আৰু এখন পূজা আমি মাজতে চালোঁ সেইখনো অকণমান আপোনালোকক দেখুৱাই দিছোঁ ইয়াত একচুৱেলি পূজা মণ্ডপ বুলিবলৈ বৰ বিশেষ তেনেকৈ বনোৱা নাই কিন্তু পূজা ভাগ খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে আৰু এটা অঞ্চলৰ গোটেইখিনি লোকে মিলি একেখন পূজাত যায় তেনেকৈ চাই বেছি ভাল লাগে কিন্তু আমি যোৱালৈকে পূজাৰ মানুহবোৰ অলপ খালীয়ে হৈ গৈছিল আৰু তাৰপিছত আমি আহিলোঁ এইখন চাংহাই আৰু পৰম্পৰা দুইখন একেলগে আছে ৰেষ্টুৰেণ্ট তাতে আহিলোঁ আৰু তাতে আমাৰ খোৱা বোৱা কৰি সেইদিনাৰ কাৰ্যসূচী ইমানতে শেষ হ'ল Hello everyone, good morning. Happy Puja. Happy Puja everyone. So এয়া হ'ল ৰুহি ডাঙৰ দাদাৰ ছোৱালী আৰু তাই উঠাচোন কি পিন্ধিছে মই দেখাই দিওঁ তাই কি পিন্ধিছে দেখাই আছোঁ ৰ এয়া তাই এটা ধুনীয়া পিংক ফ্ৰক পিন্ধিছে ঘূৰি দিয়া আৰু হেয়াৰ বেণ্ডটো একদম পিংক এইখিনি দেখা ৰুহি এইখিনি দেখা এতিয়াহে ভালকৈ দেখা গৈছে মজা লাগিছে আৰু এতিয়া আমি ৰেডি হৈছোঁ ধুনীয়াকৈ চবেই যাম পূজা কৰিম অকণমান আপোনালোকক দেখুৱাই থাকিম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আৰু পূজাৰ মানে ব্যস্ততাৰ কাৰণে বেছিকৈ ভিডিঅ' বনাবই পৰা নাই যিমানখিনি পাৰিছোঁ আজিৰ এই ভিডিঅ'টোতে আপোনালোকক দিলোঁ আগলৈও যদি ভিডিঅ' বনাওঁ দেখাই থাকিম তেনেহ'লে চাই থাকিব আৰু নতুন কোনোবা আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰসাদ চসাদ ৰেডি চাওঁ মানুহবিলাক চাওঁ গ্লাছ নমোৱা চবকে এবাৰ দেখাই দিছোঁ চব ৰেডি এতিয়া আমি পূজাত যাওঁ তাতে লগ পাম মা নাযায় লৈ বৌৱে ময়ে মিলি গ'লোঁ আৰু এতিয়া আজি অষ্টমী আমি গৈ আছোঁ পূজালৈ এইবিলাক চব ৰেডি ধূপ চাকি কিনিব আছে বাৰু ঠিক আছে তেতিয়াহ'লে তাতে লগ পাম চাই থাকিব দিয়ক এয়া ডাঙৰ বৌ আৰু ৰুহি চাওঁ এয়া ৰুহি এয়া বিটু চোৱা চব গৈ আছোঁ আমি এতিয়া পূজা কৰিবলৈ বহুত ভিৰ কলকেইটাত দিয়া
আমি অৱস্থা নাই কৰিলোঁ আৰু এতিয়া আমি অলপ বহিছোঁ এয়া বৌ আৰু এয়া হ'ল নীতিবা মানে তোমাৰ নামটো কৈ দিয়া মোৰ নামটো নম্ৰতা ভৰদ্বাজ আৰু খুব ধুনীয়া মানে মইতো বাৰু মেকআপৰ কথাটোৱে ক'ম আৰু বাকী বৰ্তমান মঙলদৈত এখন নম্ৰতা জাৰ্মিকা মোৰ স্কিন আৰু হেয়াৰ ট্ৰিটমেণ্টৰ হেৰি আছে ক্লিনিক আছে আৰু তুমি হেৰিত কি বুলি আছা ইনষ্টাত নম্ৰতা ভৰদ্বাজ ঠিক আছে মই ইনষ্টাৰ আপোনালোকৰ আইডিটো তলত দি দিম আপোনালোকে ফ'ল' কৰিব পাৰিব আৰু ইউটিউব চেনেলো আছে ইউটিউবত কি বুলি আছে নম্ৰতা ভৰদ্বাজ বুলিয়ে আছে আপোনালোকে চাব পাৰিব খুব ধুনীয়া মেকআপ কৰে আৰু এটা কথা মোৰ বিয়াৰ মেকআপো কৰিছিলে দেই মই বাৰু এতিয়া আমি কথা পাতি আছোঁ পিছত আপোনালোকক পূজা কৰা হৈ গ'ল আৰু এতিয়া চাওঁ পৰিৱেশটো বিটু পূজা কৰিলা এতিয়া কি হ'ব ইয়াত এতিয়া বলি ভয় নালাগে এতিয়া বলি বিধান আৰম্ভ হ'ব ভয় নালাগে বেয়া লাগে সেইকাৰণে পূজা কৰিলা আমি পূজা চূজা কৰিলোঁ এতিয়া যাওঁ আৰু চাই থাকিব আৰু যদি ভিডিঅ'টো কণ্টিনিউ কৰোঁ ব'লক এতিয়া আমি যাওঁ তাৰ পৰা আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এখন বিশেষ ঠাইলৈ আৰু এই পূজাখনৰ যিখিনি মানে বিশিষ্টতা আছে মই আপোনালোকক তাতে গৈ পেলাই ক'ম আৰু পাৰ্মানেণ্ট মূৰ্তি হয় তাত আৰু যোৱা বছৰ ৰেকৰ্ড কৰিছিলে এই পূজাখনে কি কাৰণে কৰিছিলে মই আপোনালোকক তাত গৈ দেখাই আছোঁ তেতিয়াহ'লে চাই থাকিব বামুণপাৰা আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহালয়া বোলক এতিয়া আমি আহি পাইছোঁহি বামুণপাৰা আৰু বাপ চাওক বিটুৱে কি দিছে মোক ধুনীয়া আৰু চব আহি আছে ব'লক আমিও যাওঁ দুৰ্গা মন্দিৰলৈ আৰু এই মন্দিৰটোৰ বিশিষ্টতাটো হ'ল যে সাউথ ইণ্ডিয়াৰ এটা মন্দিৰ কি আছিলে মন্দিৰটোৰ নাম সেইটো মন্দিৰৰ আৰ্হিত বনাইছে আৰু লগতে মূৰ্তিটো পাৰ্মানেণ্ট হয় যোৱা বছৰ অলমষ্ট 1 কোটি টকা ব্যয় হৈছিলে এইখন পূজাত আৰু যি গহনা হয় গহনাখিনি সোণৰ হয় মানুহে ডনেশ্যন দিয়ে সোণৰ গহনাখিনি বনাইছিলে ৰাইজৰ মানে যি অৰিহণা তা দিয়ে হৈছিলে সেইটোৱেই বিশিষ্টতা হ'ল এই পূজাখনৰ আৰু মন্দিৰটো বিৰাট ধুনীয়া বোলক দেখাই আছে আমি সেই মন্দিৰটোলৈ গৈ থাকোঁতেই ৰাস্তাত আৰু এখন পূজা দেখিলোঁ এইখনো বহুত পুৰণা পূজা কিন্তু এইখন একচুৱেলি ঘৰুৱা পূজা হয় তথাপিতো আপোনালোকক দেখুৱাই দিছোঁ এবাৰ পাই গ'লোহি সেই মন্দিৰটো চাওক ইমান মৰম লাগিছে আপোনালোকে আমাৰ পূজাৰ দেৱীৰ অকণমান আদৰ আহি সেৱা অনুষ্ঠানত প্ৰতিমা ৰাইজক আমাৰ বলি উৎসৰ্গৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেৱা ইয়াতে এতিয়া বলি বিধান হ'ব
পূজাখনত আমাক খাবলৈ দিলে চাহ আৰু লাড্ডু আৰু এতিয়া মই আপোনালোকক জনাম মন্দিৰটোৰ বিষয়ে অকণমান হয় আমাৰ মন্দিৰটো মূৰ্তিটো অনা হৈছিল ৰাজস্থানৰ পৰা আমাৰ মূৰ্তিটোৰ খৰচ পৰিছিল 16 লাখ টকা আৰু আপোনাৰ মন্দিৰটোৰ আমাৰ 1,40,000 1,40,00,000 মান টকামান খৰচ হৈছে আনুমানিক আৰু অৰ্নামেণ্টছখিনি গোটেই গ'ল্ডৰে হয় আৰু সদায় পূজা হয় সদায় আৰতি হয় আৰু আপোনাৰ ভোগ হয় এড্ৰেছটো এবাৰ ভালকৈ কৈ দিয়ক এড্ৰেছ 1 নম্বৰ বামুণপাৰা পোষ্ট অফিচ মঙলদৈ জিলা দৰং অসম ধন্যবাদ আপোনালোকে আহি থাকিব ইয়াতে আৰু সদায় ভোগ চোগ আৰু পূজা বুলি নহয় এনেও আহিব এনেও আহিব লগতে আমাৰ মংগলদৈ নগৰ সমবায় বেংকৰ মেনেজাৰ হয় আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰী ৰমেন কুমাৰ শৰ্মা হয় মই মংগলদৈ নগৰ সমবায় বেংকতে কাম কৰোঁ ধন্যবাদ আৰু এই পূজা কমিটিৰ লগত জড়িত আৰু ঠিকে আছে তেতিয়াহ'লে আপোনালোকে আহিব দাদা আছে ইয়াতে থেংক ইউ অলপ চালোঁ চাই মেলি এতিয়া বহুত ভোক লাগিছে ভাবিছোঁ কিবা এটা খাওঁ এতিয়া আমি আহিছোঁ AS13 ৰেষ্টুৰেণ্ট বলক তাতে যাওঁ কিবা এটা খাই লওঁ নহ'লে একদম খাব লাগিব পূজা বুলি ওলাই আহি কিবা এটা খালে এনেও ভাল লাগে কিন্তু সেইদিনাখন ৰাতিপুৱা তেনেকৈ একো খাই যোৱা নাছিলোঁ যিহেতু আমি অষ্টমীৰ পূজা কৰিম বুলি গৈছিলোঁ পূজা হৈ গ'ল তাৰপিছত আৰু বাকী পূজা দুখনমানো চোৱা হ'ল যিকেইখন ৰাতি চাবলৈ অসুবিধা হয় সেইকাৰণে আমি সোমালোঁ আৰু এয়া খোৱা অৰ্ডাৰ আহি গ'ল খাই বৈ লৈ তাতে আমি অকণমান ফটো শ্বুটো কৰিলোঁ ফটো দুই এখন আপোনালোকক মই ইনষ্টাগ্ৰামত দিম বাৰু চাব পাৰিব আৰু ইয়াতো দিম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আনিছোঁ জেলেপি আৰু মা এয়া কিবা ক'ব কওক সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলোলৈ মায়ে শুভেচ্ছা জনাইছে আৰু গৰম গৰম জেলেপি খাব দিছে দেই পুৰা জেলেপি খাই আছে আৰু মোকো খাবলৈ দিছে আমি আহি পালোঁ অকণমান দেৰিয়ে হ'ল বাৰু এতিয়া ইয়াত জেলেপি লৈ আহিছোঁ আমি খাম আৰু জেলেপিৰ যি মিঠা তেনেকুৱাকৈ আপোনালোকৰ জীৱনবোৰো খুব সুন্দৰ হওক মিঠা হওক তাকেই কামনা কৰিলোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আকৌ পিছৰ ভিডিঅ'টোত আপোনালোকে বাকীখিনি দেখিবলৈ পাব ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই